ঘূৰি আহিছোঁ মানে কি হৈছিলে অলপ চাউণ্ডৰ প্ৰব্লেম হয় আকৌ কপিৰাইট লাগিব পাৰে আৰু সেইটো কাৰণে আকৌ ঘূৰি আহিবলগীয়া হ'ল মানে কি আজিকালি গানবিলাক কপিৰাইট লাগিলে আপোনাৰ ভিডিঅ'টো দিয়া একো সাৰ্থকে নহয় সেইটো হয় আমি আকৌ ঘূৰি আহিছোঁ আপোনাক কিহত এৰিছিলোঁ আমি অসমীয়া লোৱাসোপাক আমি সদায় আমি ককাই ভাই হিচাপে ভাবিব লাগে হয়নে আপোনাৰ থিয়েটাৰত অহা আজিলৈকে কিমান বছৰ হ'ল 13 বছৰ থিয়েটাৰত অহা হ'ল থিয়েটাৰত অহা আপোনাৰ কিছুমান অভিজ্ঞতা তাৰ ভিতৰত মানে মই এইটো কাৰণে ক'ব বিচাৰিছোঁ কিছুমান পঢ়া শুনা থকা ল'ৰা ছোৱালী কিছুমান হেৰিয়ত থিয়েটাৰত আহিব বিচাৰে তেওঁলোকক আপোনাৰ পৰা কিছুমান অভিজ্ঞতা দিব পাৰিবা তেওঁলোকক এটা শিক্ষা দিব বা তোমালোক আহা থিয়েটাৰ কৰা থিয়েটাৰ কৰিলে কি কি ভাল হ'ব কি কি বেয়া হ'ব সেইখিনিৰ ওপৰত অলপ দিব পাৰিম মানে থিয়েটাৰ আহিলেই অকণমান মানে আমাৰ অনুষ্ঠানটো আমাৰতো হয় ভ্ৰাম্যমান থিয়েটাৰ অনুষ্ঠানটো হয় আমাৰ অনুষ্ঠানটোত যেতিয়া আমি এটা কাম কৰি থাকিম তেতিয়া সেই অনুষ্ঠানটোক সহায় সহযোগিতা কৰিব লাগে প্ৰথম কথা হয় আমাৰ এক্টৰ কিছুমানে মই দেখিছোঁ কিছুমান দেখা পাওঁ হয় সহযোগ কিছুমানে নকৰে আৰু কিছুমানে বহুত ভালকৈ সহযোগ কৰে থিয়েটাৰখনত হয় এই সহযোগটো কৰিব লাগে সেইকাৰণে তেতিয়াহে আমি যদি সহযোগ কৰোঁ তেতিয়া থিয়েটাৰখনৰ লংজিভিটিটো বেছি হ'ব বেছি দিন জীয়াই থাকিব থিয়েটাৰখন আৰু তেতিয়া আমি বেছি দিন কাম কৰিব পাৰিম সেইকাৰণে কিছুমান থিয়েটাৰ কি হয় যেতিয়া এক্টৰ্ছবিলাকে শিল্পী কলাকুশলীবিলাকে সহযোগ নকৰে তেতিয়া আধাতে কিছুমান থিয়েটাৰ বন্ধ হৈ যাবলগীয়া হয় গতিকে কি হয় আমি কেতিয়া ভাবোঁ যে মই বহুতবাৰ ট্ৰাই কৰি মই পলাইছোঁ থিয়েটাৰ যাম বুলি এবাৰ প্ৰয়াত শ্ৰদ্ধাৰ ৰতন লকৰ ডাঙৰীয়াই মোক যেতিয়া কহিনুৰ থিয়েটাৰৰ কাৰণে মোক হেৰিত বিচাৰিছিলে অলংকাৰ হোটেলত তেতিয়া মোক কৈছিলে 60,000 দিম মই চাব গৈছিলোঁ মোকনো কি পইচা দিয়ে কি কথা পাতে থিয়েটাৰত গ'লে কেনেকুৱা ধৰণৰ এক্সপিৰিয়েঞ্চবিলাক জানিবৰ কাৰণে মোক আমাৰ জয়ন্ত সোণোৱাল দাই মোক লৈ গৈছিলে আমাৰ গুৱাহাটীৰ অলংকাৰ হোটেলৰ ওপৰত এটা ৰুম নাম্বাৰ পাহৰি গৈছোঁ তাতে তেখেতে থাকে তাতে শুই আছিলে আমি সোমাই গ'লোঁ মোক যেতিয়া কথা পাতিলে যে অৰূপকৈ অহা বছৰ থিয়েটাৰৰ কাৰণে চিলেক্ট কৰিছোঁ থাকিব বিচাৰে তেতিয়া শ্ৰদ্ধাৰ ৰতন লকৰ ডাঙৰীয়াই তেখেতে মোক হাতত পঢ়ি থকা কিতাপখন মোক পঢ়িব দিছিলে এনেকৈ ইয়াৰে দুটামান পেজ মাতাচোন তুমি মই মাতিছিলোঁ তাৰপিছত মোক ফাইনেল কৰিছিলে কিন্তু মই পলাইছোঁ কাৰণ মই ফিট হোৱা নাই মই বাপৰে বাপ মই নোৱাৰিম থিয়েটাৰ তেতিয়া তাৰপিছত আৰু প্ৰাগজ্যোতিষ থিয়েটাৰৰ কাৰণে এবাৰ বিচাৰিছিল দীপদা পইচাও দিছিলে টেবুলত 20,000 টকা মোৰ এটা পইচা থৈছিলে মোৰ মনত আছে নগেন নাথ ছাৰৰ ঘৰত তাৰপৰাও মই তেতিয়া পলাইছোঁ মই ফিট নহয় মই পাৰিম নে নোৱাৰিম তাৰপিছত কেনেকৈ মোৰ সাহসটো আহিলে মোৰ পত্নী সংগীতা ডেকা যেতিয়া প্ৰথম থিয়েটাৰত আছিল হেঙুল থিয়েটাৰ ৰবিদাৰ লগত চকু নাটকখন আছিল তেতিয়া তোমালোকে জানানে নাজানো চকু নাটক তেতিয়া মই খুব যাওঁ মানে তেওঁক লগ কৰিবলৈও যাওঁ তেওঁৰ লগত তাতে গৈ পেলাই খবৰ লওঁ য'ত থিয়েটাৰ থাকে তেতিয়া যেতিয়া নাটকখন ষ্টাৰ্ট হৈ যায় অডিয়েঞ্চে নাটক চাই থাকে মইতো সদায় চাই থাকোঁ ন নাটকখন তেতিয়া অডিয়েঞ্চে নাটক চাই থাকে ইফালে এক্টৰবিলাকে এক্টিঙত ব্যস্ত ছেটিং শ্ব' ল'ৰা ছোৱালীবিলাকে ছেটিং শ্ব'ত ব্যস্ত ৰান্ধনি ৰান্ধাত ব্যস্ত মই অকলশৰীয়া হৈ যাওঁ মই গাড়ীখনৰ ওচৰত আহোঁ এবাৰ ইফালে যাওঁ সিফালে যাওঁ গোটেই থিয়েটাৰখন মই বিভিন্ন জেগাৰ পৰা মই চাইছোঁ গেলাৰীৰ পৰাও চাইছোঁ ইফালৰ পৰা চাইছোঁ ছেটিংছ ক'ত সলাই ক'ত ড্ৰেছ চেঞ্জ কৰি থাকে কি কৰি থাকে গোটেইখিনি মোৰ অবজাৰ্ভ কৰা হেঙুল থিয়েটাৰত মোৰ কমপ্লিট হৈ গৈছে মানে এক্টৰবিলাকে ক'ৰ পৰা কেনেকৈ দৌৰি আহে কি কৰে কি নকৰে আমি এক্টিং শিকিছিলোঁহে কিন্তু প্ৰেক্টিকেলি চকু দি মই তেতিয়া 2008ত মই গোটেই ছাৰাউণ্ডিং গোটেই মানে এৰিয়াটো ভ্ৰাম্যমান থিয়েটাৰত গোটেই অবজাৰ্ভ কৰিছোঁ মিউজিকৰ কাষত গৈ বহিছোঁ ইফালে ষ্টেপৰ ওচৰত থিয় হৈ আছোঁ সিফালে গৈছোঁ কেতিয়াবা মুঠতে বছৰটোত তেওঁৰ লগত বিভিন্ন জেগাত গৈ পেলাই মই থিয়েটাৰখন চাইছোঁ তেতিয়া মোৰ সাহসটো আহি গৈছে য়েছ ময়ো পাৰিম কিয় নোৱাৰিম এইটো কথা এইটো মই আৰামছে পাৰিম সেই বুলি ভ্ৰাম্যমান থিয়েটাৰত শংকৰদেৱ থিয়েটাৰত মই গুচি গ'লোঁ এই যে শংকৰদেৱ থিয়েটাৰত প্ৰথম গৈছিলোঁ শ্ৰদ্ধা বিশ্ব শইকীয়া থিয়েটাৰত তেখেতৰ থিয়েটাৰত থকাৰ পৰা আজিলৈকে মই আৰু থিয়েটাৰত বাদ দিব লগা হোৱা নাই গতিকে মই এইটো তুমি প্ৰশ্ন কৰিছিলা যে ল'ৰা আমাৰ নিউ কামাৰ্ছ যিখিনিয়ে থিয়েটাৰত যাব বিচাৰে এটা কথা ভাবি ল'লে হ'ল ভাল হ'ব বুলি নহয় কষ্ট বহুত পাম বুলি যাব লাগিব কষ্ট হ'ব কেতিয়াবা থকা জেগাও অসুবিধা হ'ব পাৰে খাওঁতে কেতিয়াবা গা বেয়া হৈ যাব গা বেয়া হ'লেও তুমি পাৰফৰ্মেঞ্চ কৰিবই লাগিব তোমাৰ মা দেউতা কাৰোবাৰ কিবা আকস্মিক বিয়োগ হৈ যাব পাৰে তাৰ পাছতো তুমি নাটক কৰিবৰ কাৰণে সেই মেণ্টেলি প্ৰিপাৰেশ্যন হ'ব পাৰিব লাগিব বহুত কথা থাকে ভ্ৰাম্যমান থিয়েটাৰ ইমান ইজিও নহয় তাৰমানে
মনত দুখ অলপ দেৰি তোমাৰ কাৰোবাৰ লগত কাজিয়া লাগি আহিব আহি পেলাই ইয়াত হাঁহি থাকিব লাগে হাঁহি ডাইলগ ক'ব লাগিব তুমি গতিকে বহুত কথা আছে ভাই মোমান্তি হাতত অলপ মনটো বেয়া হৈ থাকিব ঘৰুৱা ফোনত তোমাৰ ফোন আহিলে একদম খং উঠি আছে তোমাৰ বেয়া লাগি আছে মনটো কিন্তু সেই মুহূৰ্তত তোমাৰ চিনটোলৈ যাব লাগে চিনটোত গৈ তুমি কান্দিব লাগিব হয় বহুত মই ফিল কৰোঁ দেই বেলেগৰ কাৰণে ইজি হ'ব পাৰে মোৰ কাৰণে কিন্তু অকণমান কেতিয়াবা সেইবিলাক ভাবিলে সেইকাৰণে ফোনটোক সেই 2 ঘণ্টা সময় আমাৰ কো আৰ্টিষ্টবিলাককো কওঁ মই কিছুমানে কাজিয়া কৰি থাকে কাৰোবাৰ লগত অমুক গৈ পেলাই চিনটো যায় ডাইলগ থটমত খাই যায় ডাইলগ কি আছিল পাহৰি যায় সেইকাৰণে যেতিয়া নাটক আৰম্ভ হ'ব সময় তেতিয়া মানে ফোনটো অফ কৰি থৈ দিব লাগে 2 ঘণ্টা আমাৰ ডিউটি লাইফৰ আমাৰ কৰ্মজীৱনৰ এতিয়া আমাৰ 2 ঘণ্টাই ডিউটি এই 2 ঘণ্টা আমি ভালকৈ কাম কৰিবই লাগিব বাকী যি নহওক কিবা হ'ব লগা থাকিলেতো 2 ঘণ্টা পিছতো হ'ব তাৰ আগতেই হ'ব তথাপি কামখিনি ভালকৈ কৰিব লাগিব গতিকে নিউকামাৰ যদি কোনোবা থিয়েটাৰ আহিব বিচাৰে খুব ভাল এক্টিং ভালকৈ কৰিব পৰা হয় কিন্তু কষ্ট হ'ব বুলি আহিব লাগিব কষ্ট হ'বই আপোনাক মই এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ আপোনাৰ আমাৰ অসমীয়া জগতৰ অসমীয়া জগতৰ আপোনাৰ প্ৰিয় অভিনেতা আৰু অভিনেত্ৰী নাম ক'ব নেকি মোৰ কি হয় প্ৰত্যেকজন অভিনেতা অভিনেত্ৰী মোৰ প্ৰিয় প্ৰত্যেকজন অভিনেতাৰে এটা বিশেষ কোৱালিটি থাকে এনেকুৱা নহয় যে ইজনেহে বেষ্ট সিজনেই বেষ্ট মই তেনেকৈ নাভাবোঁ প্ৰত্যেকজন অভিনেতাৰ এটা বিশেষ গুণ আছে বা আজিকালি নতুন ল'ৰা ছোৱালী মই চাওঁ কেতিয়াবা টিভিত নতুন ল'ৰা ছোৱালী খুব ধুনীয়া এক্টিং পাৰফৰ্মেঞ্চ বিৰাট ধুনীয়া ভাল গতিকে প্ৰত্যেকৰ পৰা কিছুমান কথা শিকিব লগা থাকে প্ৰত্যেকৰে অভিনয় চাওঁ ভাল লগাখিনি সদায় চাওঁ চবৰে ভাল লাগে তাৰ ভিতৰত যদি মই ক'ব লগা এটা ক্ষেত্ৰত মই যদি কওঁ যে কাক বেছি ভাল পোৱা বুলি ক'ব গ'লে মই যতীন দাৰ কিছুমান কাম মই বহুতেই ভাল পাওঁ কাৰণ যতীন দাক মই যেতিয়া চিনেমাখন কৰি আছিলোঁ যতীন দাই এটা চিন কৰিবৰ কাৰণে যেতিয়া ৰেডি হয় কেমেৰাটো ৰেডি হোৱাৰ লগে লগে বোকাই আছে নে পানী আছে যতীন দাই একোৱেই নাছে বোকাত চেনাই মোৰ ঢুলীয়া এটা চিন কৰিছিলে মই চকুৰ আগত ঢোলটো মানে ফুটাই দিয়ে যতীন দাই ঢোলটো ইমানেই ভাল পায় সেই ঢোলটো ফুটাই দিয়াৰ কাৰণে যতীন দাই তাৰমানে একদম চিঞৰ মাৰি একদম বোকাতে একদম কেনেকৈ অভিনয়টো কৰিছে মই তাৰমানে কৈছোঁ এনেকৈ অভিনয় কৰিব পাৰে যতীন দাই বহুত মানে দেখিছোঁ পাৰফেক্ট নোহোৱালৈকে যতীন দাই চিনটো কেতিয়াও এৰা নাছিল আৰু মোৰ জীৱনৰ প্ৰথম আৰম্ভণি যেতিয়া চেনাই মোৰ ঢুলীয়া যেতিয়া মই কৰি আছিলোঁ যতীন দাক মই কেনেকৈ কষ্ট কৰে সেই বস্তুটো মই অবজাৰ্ভ কৰি আছোঁ আৰু সেই হিচাপে মই যতীন দাক মই বহুত ভাল পাওঁ বহুত শ্ৰদ্ধা কৰোঁ আৰু তেখেতৰ যিখিনি কাম সেইখিনি সেই ধৰণে মই কষ্ট কৰিব বিচাৰোঁ ভালেই হৈছে আৰু শিল্পী আমাৰ গায়কটোৰ জুবিনকতো সকলোৱে ভাল পায় জুবিনৰ বাদে ভাল এজন শিল্পী আপোনাৰ ভাল গোৱা এজন নাম ক'ব নেকি মোৰতো আছে মই মানে ভাল গান যোনে গায় তাৰমানে দীক্ষুৱে গায় কিছুমান ভাল গান শুনিয়ে থাকোঁ দীক্ষুৰ আগৰ যিবিলাক গানবিলাক আছে সেইবিলাক শুনি থাকোঁ আমাৰ নীল আকাশৰ এতিয়া খুব ধুনীয়া কিছুমান গান গায় নীল আকাশে সেইবোৰ গান শুনো আৰু এনেকৈ ভাল ছিংগাৰ নতুন দীপলিনা ডেকা বা আমাৰ প্ৰিয়ংকা ভৰালী বহুতৰে ভাল যিবিলাক গান সদায় দিলে প্ৰত্যেক ছিংগাৰৰ যিবিলাক ভাল গান শুনিয়ে থাকোঁ চবেই ভাল গান কেতিয়াবা মানে আমিও ভাবোঁ এইটো এক্টিং ভাল হৈছে কিন্তু দৰ্শকে ভাল নাপাবও পাৰে প্ৰত্যেকৰ ক্ষেত্ৰত তেনেকুৱা হয় কিছুমান ভাল লগা গান প্ৰত্যেকৰে মই শুনো আৰু ভাল ছিংগাৰেই আছে আমাৰ অসমত আছে ভাল ছিংগাৰ আছে ভাল ছিংগাৰ আছে আপোনাক এতিয়া মই এই মানে অভিনয় জগতৰ পৰা অলপ আগলৈ যাব বিচাৰিছোঁ সৰুতে সকলোৱে প্ৰেম হয় সৰুতে সকলোৱে পঢ়োঁতে প্ৰেম হয় আপোনাৰ হৈছিলনে বাৰু হৈছিলে স্কুল লাইফত মই মানে ক'বও পৰা নাছিলোঁ স্কুল লাইফত মই বহীটো যে থাকে মোৰ বহী এটা দিছিলে মই তাৰমানে কেনেকৈ জানে মই মেথছত মই বহুত ভাল হৈ গ'লোঁ ক্লাছ 8ৰ পৰা মোৰ লাইফটো একদম চেঞ্জ হৈ গ'ল খালি পঢ়া ক্লাছ 7 মানলৈকে মই প্ৰকৃতিৰ লগত ক'ৰ গছৰ ওপৰত উঠি থাকোঁ ক'ত মানে চৰাই বাঁহ পোৱালিবিলাক লৈ আহোঁ ঘৰত পুহোঁ ক'ত মাছ মাৰিবলৈ যাওঁ কিবা কৰোঁ বিভিন্ন ধৰণৰ কাম মোৰ বাকী নাই লাইফটোত কৰিবৰ কাৰণে আমাৰ খেতি পথাৰত মুকলি আকাশৰ তলতে মই বেছিভাগ সময় মই কটাইছোঁ যেতিয়া মোৰ ডাঙৰ দাই সপোন দেখালে তোক গুৱাহাটী লৈ যাম ভালকৈ পঢ়িব লাগিব মেট্ৰিক পৰীক্ষা পাছ কৰিব লাগিব মইতো ভাবাই নাছিলোঁ যে মই মেট্ৰিক পৰীক্ষাটো মই ভালকৈ পাছ কৰিব পাৰিম তেতিয়া ক্লাছ যেতিয়া 8 পালোঁ পোৱাৰ লগে লগে মই ধুনীয়াকৈ পঢ়াত লাগিলোঁ পঢ়াৰ সপোন দেখিলোঁ পঢ়িব কিয় নোৱাৰোঁ দেউতাই মোক এটা কথা কৈছিল বাৰে নপঢ়িলেও টেবুলখনৰ ওচৰত থাকচোন
হয় পঢ়িব নালাগে টেবুলখনৰ ওচৰত থাক মনটো তাতেই থাকিব হয় মই যদি পঢ়া বা টেবুলৰ পৰা নাই বেলেগত থাকি তেতিয়া পঢ়া টেবুলৰ কথা মনত নপৰে মই পঢ়া টেবুলৰ ওচৰতে থাকিব লাগিব তেনেকৈ থাকি মই মেট্ৰিক পাছ কৰিলোঁ কৰি মেলি ধুনীয়াকৈ আগবাঢ়িলোঁ তেতিয়া মোৰ তাৰমানে ষ্টুডেণ্টবিলাকে মোৰ লগৰবিলাকে মোৰ কপি নিয়া হ'ল মই টিউশ্যন কৰি আগবাঢ়ি হ'ল তুমি এজনী ছোৱালীক ভাল লাগিছিলে হয় নামটো নকওঁ এতিয়া নামটো ক'লে অলপ দিগদাৰ হ'ব আজিকালি মিডিয়াত গম পাই এইটো কথা কিন্তু জানে মই মানে কৈছোঁ মই তো এই কাভাৰটোৰ এইটো ছাইডত এনেকৈ কাভাৰটো মাৰা থাকেতো হয় মই এটা কাৰ্ড চিন দিছোঁ এনেকৈ এনেকৈ এটা কাৰ্ড চিন দিছোঁ যে ইয়াত কিবা আছে আৰু এনেকৈ একদম 3ডালমান কাৰ্ড চিন দিছোঁ দি পেলাই তাতে লিখি দিছোঁ আই লাভ ইউ নামটো লিখি দিছোঁ আৰু বহীটোতো চোৱা নাই এনেকৈ থাকিল বহীটো নাচালে তাৰপিছত এদিন আকৌ যেতিয়া বহি খুলিলে সেইদিনাখন অলপমান সাহস কৰি পেলাই তাতে লিখি দিছে আৰু বহীটো আহি পেলাই যিটো গালি দিলে মোক সেই প্ৰেম তাতেই তাতে শেষ হৈ থাকিলে মোৰ প্ৰেম আৰু মই মানে অলপ বদমাছ উৎপতীয়া বহুত আছিলতো কোনোবা যে মোক মোৰ লগত প্ৰেম কৰিব মই ভবাই নাছিলোঁ এতিয়াতো আপুনি বিয়া কৰিলে বিয়া কৰালোঁ বৰ খবৰ খাতি ভালনে ভাল বহুত ভাল হয় তেওঁ ভাল এক্টৰে হয় এক্ট্ৰেছ তেওঁ বৰ্তমান থিয়েটাৰত নাই টিভি চিৰিয়েলৰ কাম কৰি আছে আৰু 2-3 বছৰ পিছত আকৌ আহিব থিয়েটাৰলৈ ইয়াত মই আপোনাক আৰু এটা কথা ক'ব বিচাৰিছোঁ আপুনি এতিয়া বিয়া পতা বা আপোনাৰ পত্নী তাত আছে ইয়াতো ফেমিলি পৰিয়ালৰ কথা অলপ প্ৰব্লেম হয়নে বাৰু থিয়েটাৰত থাকিলে 2 মাহ প্ৰব্লেম হয় আমি 2 মাহ একচুৱেলি আমি জানুৱাৰীৰ পিছত হয় আমি ইফালে গুচি আহিব লগা হয় উজনিলৈ ডিব্ৰুগড় যোৰহাট শিৱসাগৰ লখিমপুৰ ধেমাজি এইটো ছাইডত আহিব লগা এতিয়া আমি লখিমপুৰত উপস্থিত আছোঁ তো ইয়াৰ পৰা ঘৰৰ পৰা আপ ডাউন কৰাটো সহজ কথা নহয় কিবা এটা যদি অসুবিধাও হয় পটককৈ যাব নোৱাৰোঁ গতিকে এনে ক্ষেত্ৰত কিছুমান ঘৰুৱা সেইদিনাখন কিবা ঘৰুৱা এটা অনুষ্ঠান হ'ল আমাৰ হ'লে মই উপস্থিত থাকিব নোৱাৰিলোঁ বা সংগীতা গোটেইখিনি মেনেজ কৰিব লগা হৈছে সেইবিলাকত কষ্ট হয় নিজে চম্ভালিবলগীয়া হয় মই খালি এবাৰ ফোন কৰি পেলাই দিহা দিছোঁ কিছুমান কথা এই ইফালে যেতিয়া আমি 2 মাহ গুচি আহোঁ তেতিয়া সেই অলপমান কষ্ট বাকী ইফালে নামনিৰ ফালে আমি পটককৈ গুৱাহাটী পাওঁ বা মোৰ নলবাৰী ঘৰখন আছেই তাতেই গৈ যাওঁ তাৰ পৰাও সুবিধা হয় সিফালে মানে জানুৱাৰীৰ পিছত অকণমান এই 2 মাহ অলপ মানে কষ্ট ফিল হয় আৰু আমি বেছি সময় নলওঁ কাৰণ দাদাৰো ভোক লাগিছে চাগে নাই ভোক লগা নাই অলপ ওচৰতে আছোঁ দেখাই দিবা এবাৰ হোটেলখন ইফালৰ পৰাই এইখন দেখিছে এইখন হোটেলতে আছোঁ দেখুৱাম যাম দাদা ৰুমলৈ এবাৰ দেখুৱাম দাদা ৰুমটো ভালকৈ আমি আপোনালৈ এটা সৰু মই উপহাৰ আনিছিলোঁ উপহাৰ বুলি নহয় আমাৰ অসমীয়া পৰিচয় মানে অসমীয়া জাতি স্বাভিমান আনিছিলোঁ মই আপোনাক দিবলৈ মই বিচাৰিছোঁ মই ভাবিছিলোঁ ৰুমত দিমগৈ বুলি কিন্তু ইয়াত ভিডিঅ' শ্বুটটো হৈছে ইয়াতে দিওঁ থেংক ইউ বহুত ভাল লাগিল আপুনি সময় দিয়াৰ কাৰণে আৰু নজনা কথা বহুত শিকিলোঁ আমি আৰু মোৰ চেনেলটোৰ বিষয়ে অলপ ক'ব চেনেলটোৰ বিষয়ে কোৱাৰ আগত মই তোমাক এটা কথা কৈ দিওঁ যে মই যেতিয়া সনাতন গাঁৱলৈ প্ৰথম আহিলোঁ প্ৰথম চেল্ফি পৰা মানুহজন হৈছে এইজন আৰু মই তেওঁক মোক কৈছিলে তাত গৈ যোৱাৰ লগে লগে মোক 1 মিনিট টাইম দিয়ে মই বাথৰুম যাওঁ তাৰপৰা অহাৰ পিছত মই তেওঁৰ লগত কথা পাতিলোঁ কথা পাতোঁতে তেওঁ কৈছিলে মোক যে মই দাদা মই আপোনাৰ ইণ্টাৰভিউ এটা ল'ব পাৰিম নেকি মই নিশ্চয় পাৰিবা কিন্তু আজিতো এতিয়া মোৰ প্ৰথম জাৰ্ণিৰ দিনাখন ৰুম চুম ল'ব লাগে ৰুম কেনেকুৱা হয় ভাল পাওঁ নে নাপাওঁ ক'ত যাম কি কৰিম বিভিন্ন কথা থাকে সেইকাৰণে তোমাক কিন্তু মই কোৱা নাই মই কৰিম ইণ্টাৰভিউটো কালিও আমাৰ ইণ্টাৰভিউটো কৰাৰ কথা আছিল আমাৰ থিয়েটাৰত গতিকে মই ইণ্টাৰভিউটো কৰিলে অলপ ভাল হওক বুলিয়ে তেওঁক কৈছোঁ বোলে তাতে বৰষুণ দি আছিলে বৰষুণ দি থকাৰ কাৰণে মই ইয়াত বেছি ডিষ্টাৰ্ব হ'ব ইফালৰ পৰা বৰষুণ পৰি আছে ইফালৰ পৰা পৰি আছে মই এইটো ইয়াত কৰাতকৈ মোৰ ৰুমত যাম তাতে ভালকৈ কৰিম ৰুমতো মই দেখিলোঁ ৰুমটো অলপমান 50 বহুত ডাঙৰ নহয় ন হোটেলৰ ৰুমবিলাক বেছি বহুত ডাঙৰ নহয় কেমেৰা চেমেৰা ঘূৰাবলৈ দিগদাৰ গতিকে মই ৰাতিপুৱাৰ পৰা এইকেইদিন দেখি আছোঁ ইয়াত এখন ধুনীয়া ৰেষ্টুৰেণ্ট আছে খাবলৈ এই ৰেষ্টুৰেণ্টখনত আমি উপস্থিত আছোঁ আৰু তাতে তেওঁক ক'লোঁ যে আমি ইণ্টাৰভিউটো ইয়াতে কৰিম আৰু মোৰ জীৱনত আগতে এটা বহুত ডাঙৰ মিষ্টেক আছিল মই কি মিষ্টেক কৰিছিলোঁ কেতিয়াবা কি মানুহজন ড্ৰেছ পাতি দেখিলে সেইজন মানুহক মই তেনেকৈ অবজাৰ্ভ কৰি লৈছিলোঁ জীৱনৰ প্ৰথম মিষ্টেক হৈছিলে কি মানে চেহেৰা যি মানুহক মই ভাবোঁ যে থিয়েটাৰৰ মালিক বুলি ক'লে ডিঙিত এডাল চেইন গাড়ী একদম মস্ত কিবা এটা মানুহ বুলি ভাবিছিলোঁ
তো আমাৰ তপন দাক কোহিনুৰ থিয়েটাৰৰ তপন দাক মই হেৰিত অলংকাৰ হোটেলত দেখিছিলোঁ হয় তেতিয়া তপন দা চিম্পল হাফ পেণ্ট এটা পিন্ধি গেঞ্জি এটা পিন্ধি পেলাই এই চোফাখনত বহি আছিলে হয় আৰু মানি বেগটো এনেকৈ থৈ দিছিলে অঁ মানি বেগটো থোৱা আছিলে হয় মই কাষত ৰবীন নেওগদাৰ থিয়েটাৰ আশীৰ্বাদ থিয়েটাৰ মোক মাতিছিলে হয় তাত মোক কিবা এডভান্স দিম বুলি কৈ মাতি দিছিলে তেখেত আহি পোৱা নাই কাৰণে মই তাতে বহি থাকিলোঁ হয় দীঘল হ'ব নেকি ইণ্টাৰভিউটো বেছি নাই দীঘল নহয় দুটা পাৰ্ট কৰি দিম অঁ অ'কে তো মই তাত যেতিয়া বহি আছিলোঁ বহি থাকোঁতে পেপাৰখন পঢ়ি আছোঁ আৰু মই তপন দাক নাজানো তপন লগৰ কোহিন থিয়েটাৰৰ তেতিয়া মালিক বুলি মই ভবা নাই হয় মই অবজাৰ্ভ কৰি আছোঁ ল'ৰাযোৰ মানি বেগটোত পইচা চইচা আছে তামোল নে শিখৰ এনেকৈ কিবা ৰজনীগন্ধা খাই আছে পিক পেলাই আছে এই ল'ৰাজনো এনেকুৱা পইচা পাতি একদম এনেকৈ থৈছে আনডিচিপ্লিন তাৰপাছত গৈ পেলাই আৰু এজন দাদা আহিল ৰঞ্জিত দা আমাৰ আশীৰ্বাদ থিয়েটাৰৰ ছেক্ৰেটাৰী আছিলে হয় মই তেতিয়া মোক মাতি নিলে ভিতৰত মাতি দিয়াৰ পিছত মই বোলো ইয়াতে কি থিয়েটাৰৰ হেৰি অফিচ কৰিছে বোলো এটা কোহিনুৰৰ হেঙুলৰ আৰু আমাৰ আশীৰ্বাদ আছে কোহিনুৰৰ কোনোবা আহিছেনে আহিছে তপন দা তোমাৰ কাষত যে বহি আছিল তপন দা কৈছে এজন তপন দা নেকি কোহিনুৰ থিয়েটাৰৰ মালিক নেকি ইছ ভগৱান মইতো মাত দিয়া নাই তপন দাক মই ভবাই নাই তপন দা মানে তপন লক মই প্ৰথম দেখাও নাছিলোঁ তপন লকৰ বুলি ক'লে কোনোবা একদম বিৰাট ডাঙৰ মানে অলপ হৃষ্টপুষ্ট মানুহ বুলি ভাবি আছিলোঁ তো মোৰ জীৱনত যেতিয়া তেতিয়া আহিছিলে মই ভাবিছোঁ মই কিন্তু সেই তেতিয়াৰ পৰা মই সাৱধান হৈছোঁ যে মানুহবিলাকৰ চেহেৰাত কেতিয়াও যাব নালাগে মানুহৰ ড্ৰেছ পাতিত কেতিয়াও যাব নালাগে মানুহৰ টেলেণ্টবিলাক ড্ৰেছত নাথাকে মানুহবিলাক টেলেণ্ট মগজুত থাকে মানুহৰ হাতত থাকে কেতিয়াবা তেতিয়াৰ পৰা মই ভাবোঁ যে যোন ওচৰত আহে মই কেতিয়াও তেনে মানুহক কেতিয়াও সৰু বুলি নাভাবোঁ গতিকে সেইকাৰণে যেতিয়া মোৰ ওচৰত আহিছিলে যেনেকৈ আহিছিলে বেলেগে হয়তো ভাবিলেহেঁতেন মানে চেল্ফি নুঠিলেহেঁতেন বা হেৰি নকৰিলেহেঁতেন কিন্তু মই ভাবিছোঁ যে নিশ্চয় ভাইটিটো কিবা এটা আছে সেইকাৰণে মই তোমাক মাতিছোঁ বোলে ভালকৈ কৰিম আৰু ইণ্টাৰভিউটো সেইখিনিয়ে কৈছিলোঁ নে মই সেইখিনিয়ে কৈছে আৰু মোক সেইটো কাৰণে ভাল লাগিল মই সেইটো কাৰণে আপোনাক কৈছোঁ প্ৰথমে কৈছোঁ যে বেলেগ মানে মই নাম কৰিব নিবিচাৰোঁ বেলেগ অভিনেতাৰ নিচিনা মানে আপুনি মই দেখা নাপালোঁ আপোনাৰ মনটোক দেখা নাপালোঁ সেইটো কাৰণে মই আপোনাৰ ওচৰলৈ দৌৰি ঢাপলি হ'লোঁ মই আজি বিশেষ এটা কাম আছিলে তেই বুলি মই আহিছোঁ মই আপোনাৰ ওচৰলৈ আহিছোঁ ইণ্টাৰভিউ ল'ম বুলি মই সেইটো বেছি ভাল লাগিলে মানে আপোনাৰ মানে মানুহৰ ওপৰত সৰল যিখিনি আমাৰ অসমীয়া বা এক্টৰ বুলিয়ে কৈছোঁ মই অসমীয়া এক্টৰ যিখিনি সৰল আছে কিছুমানে ইগন'ৰ কৰিবলৈ বিচাৰে সেইবোৰ নাম নকওঁ মই কিছুমানে আপোনাৰ হেৰিয়ত মনত মানে এইটো বস্তু মই দেখা নাপালোঁ আৰু সেইটো কাৰণে মানে মই আপোনাক ভাল লাগিলে মানে কালি সেইটো কাৰণে তুমি ইমান ধুনীয়াকৈ যে কথা মই বাৰু জানিছোঁ নিশ্চয় কিবা এজন হ'ব ইমান ধুনীয়াকৈ কথা পাতে ইমান ধুনীয়াকৈ আপোনালোকৰ লগত বস্তুবিলাক শ্বেয়াৰ কৰি আছে কুৱেশ্যনবিলাক কৰিছে নিশ্চয় কিবা এটা আছে আৰু সেইটো মই ভাবোঁ যে সৰুতে এই মিষ্টেকটো মই কৰিছিলোঁ যে মানুহজন মানে কিবা এটা বুলি ভাবিলে মই বহুত কিবা ডাঙৰ মানুহ বুলি ভাবিছিলোঁ কিন্তু চেহেৰাত আৰু ড্ৰেছত কেতিয়াও যাব নালাগে মানুহবিলাক বহুত ভাল মানুহ বহুত টেলেণ্টেড থকা মানুহ নৰ্মেল ড্ৰেছতো আহি আপোনাৰ ওচৰত উপস্থিত হৈ থাকিব পাৰে ভগৱান সদৃশ মানুহ আপোনাৰ ওচৰত আহিব পাৰে আপোনাৰ ওচৰত থাকিব পাৰে গতিকে প্ৰতিজন মানুহক আপোনালোকে গুৰুত্বটো দিয়ক যেতিয়ালৈকে তেওঁৰ ব্যৱহাৰ বেয়া পায় তেতিয়া আপুনি বেলেগ কথা বাৰু যেতিয়ালৈকে ব্যৱহাৰ বেয়া নাপায় তেতিয়ালৈকে প্ৰতিজন মানুহক গুৰুত্ব দিব লাগে অসমীয়া দেখা কথা আছে আপোনাৰ ব্যৱহাৰ আপোনাৰ পৰিচয় হয়নে সেইটো কথা কিন্তু সঁচা হয় আমি আৰু বেছি দেৰি নকৰোঁ আপুনি মোৰ চেনেলটো সকলোকে মৰম দিব অৰূপদাক আৰু যিমান সকলোৱে মৰম দি আছে চাগে আৰু যিখিনি এতিয়ালৈকে চোৱা নাই মোৰ ভিডিঅ' যোনখিনি চাই আছে তেওঁলোকক কৈছোঁ অৰূপদাক ফ'ল' কৰিব অৰূপদা বহুত ভাল কাম কৰি আছে আৰু এটা কথা ক'বলৈ পাহৰি গ'লোঁ আপোনাৰ নতুন পৰিকল্পনা সেইটোতো ক'ব ময়ো পাহৰিছোঁ মই পৰিকল্পনা মানে মোৰ এপ্ৰিলত এখন চিনেমাৰ কাম আহি আছে সেইখনৰ কাম কৰিম আৰু দ্বিতীয়তে মই অহা বছৰ কলাগুৰু থিয়েটাৰত থাকিম কলাগুৰু থিয়েটাৰ আমাৰ প্ৰযোজক দুজনৰ মই নাম কৈ দিছোঁ খৰ্গে তালুকদাৰ আৰু ধনজিৎ হালৈ ভাল নাটক আছে আমাৰ শ্ৰদ্ধাৰ অভিজিৎ ভট্টাচাৰ্য ডাঙৰীয়াৰ ময়ূৰ চৰাইৰ নাচ ময়ূৰ চৰাইৰ নাচ সেইখন আছে তাৰপাছত আছে আমাৰ কি আছিলে এখন আছে মই এন্ধাৰৰ ৰজা ভাস্কৰজ্যোতি শৰ্মাৰ মই এন্ধাৰৰ ৰজা আৰু চম্পক শৰ্মা ডাঙৰীয়াৰ আছে কৰণ অৰ্জুন তিনিখন গতিকে খুব ধুনীয়া তিনিখন নাটক আছে আমি অহা বছৰ আপোনালোকক লগ পাম আৰু আপোনালোকে আমাৰ নাটক উপভোগ কৰিব আৰু এইখিনি মই এটা কথা কওঁ অৰূপদা যদি সকলোৱে যে কাষত পাবলৈ বিচাৰে মানে থিয়েটাৰ কলাগুৰি থিয়েটাৰ অৰূপদাক যদি পাবলৈ বিচাৰে আপোনালোকে কমেণ্ট কৰিব মই অৰূপদাৰ লগত কথা পাতি আপোনালোকৰ কোন জেগাত আপোনালোকে আনিব বিচাৰে মই অৰূপদাৰ লগত কথা পাতি আপোনালোকক মই কৈ দিম যদি আপোনালোকে আনিব বিচাৰে
সেইটো বেয়া কৈছে জানো নাই 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 সেইটো মই এটা কথা কওঁ তোমাৰ চেনেলটোৰ নাম কি বিপ্লৱ বিডি অ'কে আমি খুব দৌৰাদৌৰিকৈ একচুৱেলি ইণ্টাৰভিউটো কৰিলোঁ কোনো প্লেনিং নাই মই কি ক'ম সেইটো ভাবিও থকা নাই মই পাৰ্লাৰত গৈছিলোঁ পাৰ্লাৰৰ পৰা আহিছোঁ এওঁ আহিছে কাৰণ ময়ো ব্যস্ত থাকিম আৰু মই টাইম দিব নোৱাৰিলে এওঁ আকৌ বেয়া পাই যাব বহুত আশা কৰি আছে গতিকে কোনো ফৰ্মেলিটি নোহোৱাকৈ আমি ইণ্টাৰভিউটো কৰিলোঁ ইয়াত যদি কিবা মুখেৰে কিবা নক'বলগীয়া বা মিষ্টেক যদি কিবা শব্দ ওলাই গৈছে প্লিজ হাত জোৰ কৰি গৈছে আপোনালোকে বেয়া নাপাব আমি বেয়া উদ্দেশ্যেৰে ইণ্টাৰভিউটো কৰা নাই মোৰ মনৰ কথা তেওঁ জানিব বিচাৰিছে তেওঁ কিছুমান কথা কৈছে তাৰ মাজত যদি কিবা ইটো সিটো ভুল হৈ গৈছে সেইটো একদম মানে বাই মিষ্টেক হৈছে ক্ষমা বিচাৰি থৈছোঁ দেই বেয়া চেয়া নাপাব আৰু আপোনালোকে এই চেনেলটোৰ জৰিয়তে ভাল ভাল ভিডিঅ' ভাল ভাল কণ্টেণ্ট আপোনালোকে পাই আছে নিশ্চয় আৰু আপোনালোকে চাই থাকিব বিপ্লৱ বিডি ইউটিউব চেনেল তাত আপোনালোকে যদি কোনোবাই ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব কমেণ্ট কৰিব কমেণ্টত কিছুমান কথা সুধিব তেতিয়া ভাল হয় তেওঁ কি আপোনালোকে কি বিচাৰে কি কণ্টেণ্ট বিচাৰে আপোনালোকে কি চাব বিচাৰে তেতিয়া যদি কমেণ্টত আপোনালোকে সুধি দিয়ে তেওঁক সেই হিচাপে তেওঁ বস্তুবিলাক কালেক্ট কৰিব পাৰিব দিবলৈ চেষ্টা কৰিব পাৰিব গতিকে আপোনালোকে তেওঁৰ ফ'ল' কৰিব কমেণ্ট কৰিব লাইক কৰিব আৰু আপোনালোকে যদি কোনোবা আমাৰ লুইতপুৰীয়া থিয়েটাৰৰ নাটক চোৱা নাই আপোনালোকে লুইতপুৰীয়া থিয়েটাৰৰ নাটক চাব বুলি আশা কৰিলোঁ আমি এতিয়া বৰ্তমান উপস্থিত ক'ত থাকিম কৈ দিওঁ আমি মাজুলীত উপস্থিত থাকিম মাজুলীত আমাৰ কেইবাটাও পেণ্ডেল আছে ধেমাজিত থাকিম ধেমাজি মাছখোৱা কাংকান চাৰিআলিত থাকিম ধেমাজি এইটো কি আছিলে পাঁচালি তাতে থাকিম লখিমপুৰত আকৌ আহিম খাৰকাটিত গতিকে সকলোকে লগ পাম বন্ধুবৰ্গক সকলোকে লগ পাম আপোনালোকসকলে ভালে থাকক কুশলে থাকক সকলোৱে আপোনালোকক ভগৱানে কুশলে ৰাখক তাকে কামনা কৰিছোঁ মই এইখিনি আৰু লাষ্টত আপোনাক এটা কথা কওঁ অৰুপদা যেতিয়া মোক আৰু বেছি ভাল লাগিল যেতিয়া আপোনাৰ যেতিয়া নাম্বাৰটো খুজিছিলোঁ সকলোৱে দিবলৈ মন নকৰে আৰু আপুনি মোক লগালগ নাম্বাৰটো ছেভ কৰি লৈছে আৰু মোৰ সেইটো বেছি ভাল লাগিল আৰু বেছি দেৰি নকৰোঁ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যিমান পায় অৰুপদাক যোনে ভাল পায় কমেণ্ট কৰিব অৰুপদাক কাষত পাবলৈ হ'লেও মোক কমেণ্ট কৰিব মোক অৰুপদাৰ লগত বা চিনাকি কৰি দিম বা লগ কৰিবলৈ কিবা প্ৰগ্ৰেম চগ্ৰেম থাকিলে ক'ব মই কৰাই দিব পাৰিম যে মই কথা পতাই দিম আজিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰিছোঁ ধন্যবাদ জয় অসম ধন্যবাদ